গাইস ইচ্ছা ঘর পাইলো তো এটা আসলে ঘর আছো আমাকে ডাঙারে হইনা এতে পুরো ঘুরে গেছি তো স্যার গাইস এন্ড ঘর আছে ঢাকান গুছালকে এই আপনাকে দেখা পাচ্ছি গাহরি কি বনিছি তো এটা বাজিল গধূলি তো এটা ধুনীয়াকৈ পঢ়ো তো আপোনালোকক কালি লগ পাই আছো পঢ়োতে এটা জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালীৰ পৰা ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ এতিয়া ঘৰৰ পৰা আহিলোঁ তো এতিয়া এই এটা ছোৱালী ঘৰত আছোঁ আমাতকৈ ডাঙৰে হয় না এনে পুৰা ঘুমাই গৈছি তো চা গাইছ এনে ঘৰত আছে ঢাকাখান গুচালকে এয়া আপোনালোকে দেখিব পাচ্ছি গাহৰি কি বনাইছি খাওঁ ৰ আচল বিচাৰিছি কেমেৰাটো চাপ দিছোঁ তো গাইছ এই পিছ বঢ়িয়া লাগছে গাইছ ৰাতিতে ওপৰত থৈ দিছে তহঁতকে এটা স্পেচিয়েল থেংক ইউ দে ঘৰক কিয় এনে মই ঘৰৰ পৰা মাতি লৈ আছোঁ ধন্যবাদ 10 টকা এটা দিলি পেলাইছে পাছত দিম খাব লাগে তো এতিয়া তাৰমান থাকোৱে নাই আৰু সামনে চাওঁ তাৰপিছত দেখাইছোঁ তো গাইছ এই আজিৰ দিনটো মানে একদম বৰিং লাগছে দে এই ৰাজুঠাৰ পৰা আলুঠাৰ ঘৰত গ'লোঁ ঘৰত তাৰপিছত এই ইউটিউবাৰগিলা আৰু ভিডিঅ'গিলা চালোঁ এতিয়া অলপমান তলত দেখি যাই আছোঁ বাজিল আৰু এটা অলপ পুৰি উঠি খাওঁ তো চাহ পৰা কি ৰ'দ দিছে তো গাইছ ঘৰত আৰু কিমান কি কৰি থাকবি মানে ঘৰত থাকবা একদমেই ইচ্ছা নহয় গৈছে দে আৰু এই কলেজ যাই যে বৰিং লাগিছে আজি কলেজ নিগলোঁ না কালিৰ পৰা যাবাই লাগব লগা হ'লে কলেজতে থাকিম অলপ সময় তো আমাৰ পানীৰ টেংকিৰ ওচৰত আছোঁ বৰ্তমান ফিল্ডখনত এফালে আপোনাক মই দেখা পাইছিলোঁ মানে তলৰ পৰা আহিলোঁ দিছোঁ এতিয়া আপোনালোকে দেখা পালা তো লুচি উগদি খৰটো একদম পালোঁ দেখা পাই নাছিলোঁ মানে আহিছে খাইছোঁ সেই কৰি দিলোঁ তো এইটো আমাৰ ঘৰ বনাই আছে এতিয়া হ'ব বিহু 2026 হ'ব তো 25 নহয় চাগে গম নাপাওঁ কাৰণ এতিয়াতো নহয় না সেইফালে মিস্ত্ৰী লাগি আছে মানুহ এইগিলা কাম কৰি আছে আমাৰ ফিল্ডখন অলপ ডাঙৰ ডাঙৰ লাগছে কাৰণ বনগিলা চাচি পুৰি দিছে আৰু তো এতিয়া যাওঁ ঘৰত তাৰপিছত আৰু এক জেগাত যাব আছে তাতে যাই পেলাই দেখাওঁ মানে এই গাই হেৰি কাজ নহয় তো গাইছ এইটো আহি গ'ল আমাৰ হেৰি কিবা চাটনি চাটনি আছে কিবা ঘুগনি চুগনি আছে আৰু এইটো লাম্বাকৈ পুৰি তো দেখছি আপোনালোকে তো এইখিনি খাই লওক তো গাইছ এতিয়া গধূলা হ'ল তো ধুনীয়াকৈ লুচি উচি খাই আহিলোঁ খাই পেলাই বাহিৰে বাহিৰে একেলগে ফোনটো আহি তো বাহিৰে বাহিৰে একেলগে ফুটবল খেলি আহিলোঁ তো এতিয়া এইটো ভিডিঅ' এটা সমাপ্ত কৰোঁ এতিয়া বাজিল গধূলি তো এতিয়া ধুনীয়াকৈ পঢ়োঁ তো আপোনালোকক কালি লগ পাই আছোঁ পঢ়োঁতে এতিয়া